কৃষ্ণ দবা শংখ আৰু এগছি বন্তিৰে সকলোকে সম্ভাষণ জনালোঁ। মাজুলী নামি যাৰ পৰিচয়, অসমীয়া কৃষ্টি সংস্কৃতিৰ বৰঘৰ এই মাজুলী। গুৰু দুজনাৰ মিলন ক্ষেত্ৰ এই মাজুলী, যাক আমি মণিকাঞ্চন সংযোগ বুলি কওঁ। মাজুলী অসমীয়াৰ অতি আপোন, যাক সকলোৱে সন্মুখত ৰাখি আগুৱাই যাব বিচাৰে, যাক সকলোৱে নিজৰ কৃষ্টি সংস্কৃতিৰ পৰিচয় বুলি ক'ব বিচাৰে। আহিছেনে বাৰু আপুনি মাজুলীলৈ? গুৰু দুজনাই দি যোৱা এই সংস্কৃতিৰ ক্ষেত্ৰখনক ওচৰৰ পৰা দৰ্শন কৰি নিজৰ নয়ন সাৰ্থক কৰিবৰ কাৰণে যদি অহা নাই, আহিবচোন কেতিয়াবা। সত্ৰ সংস্কৃতিৰ লগতে জনজাতীয় সংস্কৃতিৰে ভৰপূৰ হৈ থকা এই মাজুলীক ওচৰৰ পৰা চাবহি। অৱশ্যে মহাবাহুৱে মাজে মাজে মাজুলীৰ বক্ষ বিদাৰি তাক সংকুচিত কৰি আহিছে। অসমীয়া জাতিক এক সুকীয়া পৰিচয় প্ৰদান কৰাত এই মাজুলীয়ে অতীজৰে পৰা এতিয়ালৈকে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে মাজুলীৰ সত্ৰ নামঘৰত সংস্কৃতিৰ চৰ্চা কেনেধৰণে কৰিছে তাক আপুনি এবাৰ চাবহিচোন। ৰাস, ভাওনা, গীত, নৃত্য এই সকলোৰে ভৰি থকা মাজুলীখনক খুব ওচৰৰ পৰা ইয়াৰ মানুহৰ মৰম চেনেহ এইখিনি আপোনালোকে এবাৰ আহি চাই যাবহিচোন। খোল, তাল এই সকলোক লৈ কেনেধৰণে সংস্কৃতিৰ পথাৰখন ৰজন জনাই আছে, কেনেধৰণে জনজাতীয় সংস্কৃতি বুকুত বান্ধি মাজুলী এক নিজস্ব পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। সত্ৰৰ সম্পদসমূহ যিসমূহক দেশ বিদেশৰ পৰ্যটকসকলে চাবৰ বাবে দৌৰি আহে। ৰাসৰ সময়ত আপুনি আহিছিল মাজুলীলৈ। এই শিশুটিকে মুখ্য কৰি অন্যান্য বহুতো স্বপ্ৰতিভাৰে যিসকলে উজলি উঠিছে, সেইসকলক ওচৰৰ পৰা চাবহি, তেওঁলোকক আশীৰ্বাদ দিবহি। কোৱা হয় মাজুলীৰ শিশুৰ জন্মৰ লগে লগে সংস্কৃতি লগত লৈ আহে। কোৱা হয় প্ৰতিভাবোৰ তেওঁলোকৰ লগতেই আহে। সেয়েহে চব প্ৰতিভাৰে তেওঁলোক উজলি উঠে। মহাৰাসৰ এই মধুৰ সময়খিনি, কৃষ্ণৰ লগত গোপীসকলৰ নৃত্যৰ সেই সময়খিনি আপুনি মাজুলীক নতুনকৈ আৱিষ্কাৰ কৰিব পাৰিব। সেই সময়ত মাজুলী এখন দ্বিতীয় বৃন্দাবনত পৰিণত হ'ব। ইয়াৰ নৃত্যৰ যি লয়লাস, সেই লয়লাসত যি ভক্তি সোমাই থাকে, সেই ভক্তিয়ে আপোনাক